কবিতাৰ শিৰোনাম আহক আজি এখন চুক্তি কৰোঁ। কবি উৎপল শিৱম। আহক আজি আপুনি আৰু মই এখন চুক্তি কৰোঁ। কিছু চৰ্ত থাকিব, কিছু দায়বদ্ধতা, কিছু দিয়া লোৱা, কিছু ভাগ বাটোৱাৰা। হৃদয়খন সদ্যহতে চুক্তিৰ আওতালে নানিব। বুজাবুজিবোৰ ভালকৈ হৈ লওঁ আহক। পাছত বাৰু হিয়াৰ বিনিময়ৰ কথাও বিবেচনা কৰা হ'ব। আচ্ছা কওকচোন, আপুনি বিনিময় ভাল পায়নে ক্ৰয় বিক্ৰয়ত বিশ্বাসী? বিনিময় মানে এই ধৰক, আপুনি যদি মই ভাল পোৱা নীলা অপৰাজিতা হয়, মই আপোনাৰ প্ৰিয় সেউজৰঙী কিশলয় হৈ সৰ্বাংগ ঢাকি ধৰিব, নতুবা অনুভৱবোৰ আপোনাৰ দিব, মই উপলব্ধিবোৰেৰে আপোনাক সাৱটি ৰাখিম। যদি আপুনি লাভ লোকচানত বিশ্বাসী বা সম্পৰ্কবোৰ ব্যৱসায়িকপন্থী, তেন্তে আহক ক্ৰয় কৰক মোৰ সমগ্ৰ সত্তা। যদি মোৰ মনোবাঞ্ছিত মূল্য দিব পাৰে, মাথো কলিজাখন ব্যৱসায়ৰ চুক্তিনামালৈ নানিব। কাৰণ কলিজাৰ ক্ৰয় বিক্ৰয় নহয়, অৱশ্যে নিশ্চয়কৈ বিনিময় কৰিব পাৰি। আহক আপুনি মই এখন চুক্তি কৰোঁ, কিছু দিয়া লোৱাৰ বিনিময়ত পকা ৰচিদ বনাই দুয়ো দলিলত চুক্তি কৰোঁ। আজিকালি যে বিশ্বাসৰ সম্পৰ্কতকৈ নথিভুক্ত তথ্যৰহে মূল্য বেছি, নহ'লে যেন সপ্তাহ প্ৰদক্ষিত অগ্নিসাক্ষ্য বহনকাৰী যুগ্ম জীৱন আদালতী এটা স্বাক্ষৰত বিচ্ছিন্ন হৈ যাব পাৰে। আনকণ্ডিশ্যনেল লাভ কিতাপৰ এষাৰি বাক্য মাথো। কণ্ডিশ্যনেল সম্পৰ্কতহে মই বিশ্বাসী, বেয়া নাপাব। সেয়ে জানি শুনি সেই ভুল কৰিব নোৱাৰি। চুক্তিৰ অবিহনে মই এখোজো আগবাঢ়িব নোৱাৰো আপোনাৰ ফালে। চুক্তিহীন ভাল পোৱাৰ ভুলৰ বাবেইতো হাজাৰ বিজাৰ হৃদয় ভাঙি পৰি থাকে য'তে ত'তে।